নমস্কাৰ অসম সংবাদলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঋতুস্মিতা বৰ্তমানে অসমত 25 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা আৰু গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত ইতিমধ্যে এজন লোকৰ দেহত চিনাক্ত কৰা হৈছে কৰোনা ভাইৰাছ আৰু বৰ্তমানে স্পেনিছ গাৰ্ডেনৰ পৰিস্থিতি কি আমাৰ সতীৰ্থ গৰিমা শৰ্মা তাত উপস্থিত আছে আমি পুনে গৰিমা শৰ্মাৰ ওচৰলৈ যাম সমগ্ৰ বিশ্বতে এতিয়া কৰোনাৰ সন্ত্ৰাস আৰু ইতিমধ্যে অসমতো বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্ত সংখ্যা অসমত ইতিমধ্যে 25 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু ইতিমধ্যে আমি এতিয়া উপস্থিত আছো গুৱাহাটী মহানগৰীৰ স্পেনিছ গাৰ্ডেনত কালি নিশা এক স্পেনিছ গাৰ্ডেনৰ ইয়াত এগৰাকী লোকৰ কৰোনা ভাইৰাছ পজিটিভ প্ৰমাণ হৈছে ইতিমধ্যে খন্তেক সময় পূৰ্বে লখিমপুৰৰ এগৰাকী ব্যক্তিৰ গাত ওলাইছে কৰোনা ভাইৰাছ পজিটিভ আৰু আমি আপোনালোকক দেখুৱাম স্পেনিছ গাৰ্ডেনৰ এই দৃশ্য কিদৰে এতিয়া উপস্থিত হৈছে হি স্বাস্থ্যকৰ্মীসকল সংবাদকৰ্মীসকল উপস্থিত হৈছে দৃশ্য আপোনালোকে দেখিছে মহানগৰীৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ আৱাসী মনীষ তীব্ৰপাল আজি কিছুদিন পূৰ্বে দিল্লীলৈ গৈছিল আৰু দিল্লীৰ পৰা উভতি অহাৰ পাছতে তেওঁ হঠাতে অসুস্থ হৈ পৰিছিল আৰু অসুস্থ হৈ পৰাৰ পাছতে তেওঁ স্বাস্থ্যকৰ্মীসকলক খবৰ দিলে খবৰ দিয়াৰ পাছতে এই খবৰ বিয়পি পৰিছে ইতিমধ্যে এগৰাকী ব্যৱসায়ী হৈ মনীষ তীব্ৰপাল আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে গুৱাহাটী মহানগৰীতো এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্বাস্থ্যকৰ্মীসকল কিয়নো কালি নিশা স্পেনিছ গাৰ্ডেনৰ এগৰাকী নিবাসীৰ গাত পোৱা গৈছিল কৰোনা ভাইৰাছ পজিটিভ আৰু তাক লৈ এতিয়া এক আতংকৰ সৃষ্টি হৈছে সমগ্ৰ দেশৰ লগতে ইতিমধ্যে গুৱাহাটী মহানগৰীতো কিয়নো গুৱাহাটী মহানগৰীতো ইতিমধ্যে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ